নমস্কাৰ বন্ধুসকল, আজি মই দেখুৱাই আছোঁ ঔচিঙা কেনেকৈ চফা কৰা যায়। কিন্তু সকলোৱে ঘিণ কৰিব কিছুমানে, কিন্তু মই খাই ভাল পাওঁ। আৰু প্ৰায়বিলাক কিছুমান মানুহে খায়। সৰুতে আমি কিবা গাঁত খান্দি পিনে পানী চানী দি পিনে আমি ঔচিঙাবিলাক উলিয়াইছিলোঁ। আজি আহিলোঁ খুব মৰমৰ ভণ্টি এজনী ঘৰলৈ, কিন্তু সিহঁতৰ ঘৰত নাখায়, কিন্তু মই অলপ চফা কৰাত লাগি গ'লোঁ। আৰু কেনেকৈ চফা কৰিছোঁ এয়া দেখুৱাইছোঁ চাওক। পাখি কেঁচি এখন ল'ব লাগে, ঠেংকেইটা কাটিব লাগে, কাটি লৈ পিনে পাখিখিনি কাটিব লাগে। কাটি লৈ ধুনীয়াকৈ কি কৰিব লাগে, পাখিখিনি চাওক, পাখিখিনি ধুনীয়াকৈ কাটি লৈ আছোঁ। পাখিখিনি কাটি লৈ আছোঁ, কাটি লৈ মাথাটো লাহেকৈ ছিঙি দিব লাগে। ছিঙি দিয়াৰ লগে লগে তাৰ পেটৰ পৰা কিবা এটা বেয়া বস্তুখিনি ওলাই আহে, যিটো ঘাঁহ বন কিবা কিবি খায় ন, তাৰপিছত সেইটো ওলাই আহে চাওক। আকৌ পিছপিনে আকৌ নেগুৰডোখৰত ধৰি আকৌ এনেকৈ উলিয়াই দিব লাগে, বাকীটো একদম চফা ধুনীয়া হৈ যায়। তাৰপিছত ধুনীয়াকৈ ভাজিলোঁ, ভাজাৰ পিছত এইয়া টেষ্টি কৰি চাইছোঁ। টেষ্টি কৰিম এতিয়া, এইবিলাক চাওক কিমান ধুনীয়া এগালমান হ'ল। ভাজিমগৈ এতিয়া, ধুনীয়াকৈ চফা কৰিছোঁ। এইখিনি চফা পাখি চাখি কাটি দিয়াৰ পিছত এনেকুৱা হৈ যায়। তাৰপিছত চাওক টেষ্টি কৰিছোঁ। কি খাইছে? ঔচিঙা চফা কৰিছোঁ তলত।